কথিত ভাষাৰ ৰচনাৰে কবিতা আবৃত্তি ৰুবুল হুছেইনৰ। বাছত ড্ৰাইভাৰে মাথা পুচ্ছক বুলি কলি নাৰখু নাৰখু বুলি জাহাজৰ দৰে উপাত দি উৰা মাৰে। চাল্লা লেপেচৰ বুটে কালো বাছৰ হেণ্ডিমেন কঁকাল ভাঙি পৰি আছিল GMCHৰ বিছনাত। বুবুলত তেজ হৈ পাঠশালা গুৱাহাটী বাইপাছ গাড়ী বুলি ইটা আটা বাঢ়ি মৰে। কি নাই চকত? মুনৰ গেলামাল, আনাৰুৰ গেলামাল, জৈনুৰৰ পাঞ্চ, বাক্তৰৰ চাওমিন, নজৰুলৰ ফাৰ্মাচী, চাল্লা কি নাই চকত? তাৰিখৰ কম্পিউটাৰ, ইয়াত জেৰক্স প্ৰিণ্টিং, ফটো এডিটিং, খলিলৰ চাহ হোটেল। থপৰাজেষ্টাৰ চাহ হোটেলৰ আগত ফন্টাৰো ফুটিত লেখা আছে ইয়াত কেঁচেমুৰি চিকিৎসা কৰা হয়। এতিয়া কিন্তু থপৰাজেষ্টে নাই, চকীনা জেইঠে ৰোগীৰ মুখ চায়। ডাক্তৰৰ মাকত তাতে বোলে চুলি গাজা ঔষধ পায়। 7 দিনৰ গেৰাণ্টি, পইচা হাতে হাতে লয়। দাদাক কৈছিলোঁ বেকাৰ চলি ৰাস্তাৰ কাষত থকা মাটিখিনিত দোকান কেইখনমান দি চকটো ভাল হ'ব, গাড়ীও ৰাখব। গাঁৱৰ চলি নাই কায়ো ডাক্তাৰ, নাই কায়ো ইঞ্জিনিয়াৰ, নহ'ল কায়ো আৰ্মি অফিচাৰ। চলি গেলা ঘুমটি মাৰি আছে, মোৰ যোগে দিয়া দৰকাৰ। ধন্যবাদ।